দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ দিনত চাকৰি বজাৰ চলাৰ কথা অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। উল্লেখযোগ্য যে বাৰে বাৰে অসম চৰকাৰখনে স্বচ্ছ আৰু নিকাভাৱে চাকৰি নিযুক্তি দিয়াৰ কথা কৈ থকাৰ সময়তেই ৰাজ্যৰ একাংশ লোকে চাকৰি দিয়াৰ নামত বহুতো যুৱক যুৱতীৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা পোহৰলৈ আহিছে। ধেমাজি চিচিবৰ গাঁৱত নীল চুতীয়া নামৰ এজন ব্যক্তিয়ে চাকৰি দিয়াৰ নামত কিছু যুৱকৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা পোহৰলৈ অহাৰ পাছতেই ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যি সময়ত শিক্ষিত নিবনুৱাই চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে, সেই সময়ত কিন্তু নীল চুতীয়া নামৰ এজন ব্যক্তিয়ে নিবনুৱাসকলৰ পৰা চাকৰি প্ৰলোভন দি ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। ঢকুৱাখানাৰ দুজন শিক্ষিত নিবনুৱা বিনোদ বৰুৱা আৰু অৰূপ বৰুৱাই অসম জাতীয়তাবাদী যুৱ পৰিষদক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যে নীল চুতীয়া নামৰ ব্যক্তিজনে তেখেতলোকৰ পৰা প্ৰায় 7 লাখ টকা চাকৰি প্ৰলোভন দি সংগ্ৰহ কৰিছে আৰু তেখেতে এই প্ৰতিশ্ৰুতি দিছিল যে যদি চাকৰি নহয় তেখেতলোকক সেই উক্ত ধন ঘূৰাই দিম বুলি। কিন্তু সময় বগাৰ লগে লগে তেখেতলোকে চাকৰিও নাপালে আৰু ধনো ঘূৰাই পোৱা নাই। তাৰ পৰিৱৰ্তে কিন্তু উক্ত ব্যক্তিজনে তেখেতলোকক 1,20,000 টকা ঘূৰাই দিয়া কথা উক্ত ব্যক্তিজনে আমাক জানিবলৈ দিছে। এতিয়া কথা হ'ল, যি সময়ত শিক্ষিত নিবনুৱাসকলে চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে, সেই সময়ত এই নীল চুতীয়া ধৰৰ ব্যক্তিয়ে যিধৰণে ধন আত্মসাৎ কৰিছে, ই সঁচাকৈ নিন্দনীয় আৰু এনেধৰণৰ ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। সেয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে এনে ব্যক্তিৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক। অনাগত দিনত এনেধৰণৰ কাৰ্য পুনৰ কোনো ব্যক্তিয়ে যাতে সংঘটিত কৰিব নোৱাৰে। মই বিনোদ বৰুৱা, মোৰ ঘৰ ঢকুৱাখানা। মোৰ এটা অভিযোগ আছিলে এজন মানুহৰ ওপৰত। তেওঁৰ ঘৰ হ'ল ধেমাজি চিচিবৰ গাঁও ভেবেলি। তেওঁৰ নাম হৈছে নীল চুতীয়া। তেওঁ মোৰ পৰা চাকৰি প্ৰলোভন দি পিনি মোৰ পৰা 3,10,000 টকা লৈছিলে আৰু সেই পইচাটো লৈছিলে 2017 চনতে আৰু আজি 2023 চন হৈ গ'ল। না চাকৰি দিলে, না পইচা, গোটেইটো পইচা মোক ঘূৰাই দিলে। আৰু এটা কথা মানে কি, মোৰ লগৰজনৰ পৰাও তেওঁ 4 লাখ টকা এটা ল'লে।